हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल रेल इनफरमेशन। तो जिসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এইবাৰ পেট এক্সাম দিম বুলি ভাবি তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰিছা বা ৰেজিষ্ট্ৰেচন কৰিছা, তো তোমালোকে অনলাইনত পেমেন্ট কৰিব লাগে 500 এটা পেমেন্ট কৰিছা। হয়তো পেমেন্ট কৰাৰ পিছতো তোমালোকৰ এতিয়াও পেমেন্টটো পেন্ডিং দেখুৱাই আছে। তো পেন্ডিং কিয় দেখুৱাই আছে বা যদি পেন্ডিং দেখুৱায় তেনেকুৱা কিবা টেনশ্যন ল'বলগীয়া তোমালোকৰ কিবা আছে নেকি? তো তোমালোকে এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে 100% নিশ্চিত হৈ থাকিব পাৰিবা যে তোমাৰ কোনো ধৰণৰ টেনশ্যন হ'ব নেকি বা তোমাৰ এডমিটটো আহিবনে নাই। তো বহুত ষ্টুডেন্ট এনেকুৱা আছে সেইসকলৰ ষ্টুডেন্টৰ এডমিট নাহিব, হয়তো এইবাৰো নাহিব, কাৰণ সৰু সুৰা ভুল তোমালোকে বহুতেই কৰা। বহুত ষ্টুডেন্ট মই পাইছোঁ ইমানকে বুজোৱাৰ পিছতো সেইখিনি ভুল কৰি থয়, তাৰপিছত আকৌ বোলে এডমিট নাহে। তো এডমিট নহাৰ কাৰণবোৰো তোমালোকক থুলমূলকৈ মই কৈছোঁ সেইখিনি কথা। তো এইটো ভিডিঅ' শেষলৈ চাই থাকা, তেতিয়াহ'লে তোমালোকৰ যিবোৰ কনফিউজন আছে সেইবোৰ দূৰ হৈ যাব, যিসকলে পেমেন্ট লৈ এতিয়াও টেনশ্যন কৰি আছা। তো তোমালোকৰ পেমেন্ট যদি ছাকচেছফুল হৈছে দেন ভালেই হ'ল, যদি হোৱা নাই কেতিয়া হ'ব, আৰু যদি ৰিজেক্ট হৈছে পেমেন্ট দেন তুমি এটা কি কৰিবা সেইখিনি দেখুৱাম। তো তোমালোকে ডিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ, তাতে ভিজিট কৰিবা dtassam.gov.in। মাৰাৰ পিছত তলত যোনটো অপশ্যন আছে তলত ইয়াতে চোৱা অনলাইন এপ্লিকেশ্যন ফৰ পেট 2021, ইয়াতে আহিবা। অহাৰ পিছত তোমালোকে লগ ইন কৰিবা। তো এই লগ ইন লৈ তোমালোকৰ প্ৰব্লেম দেখুৱাইছে। তোমালোকে বহুতে কমেণ্ট কৰিছিলা যে দাদা মোৰ লগ ইন হোৱা নাই। লগ ইন হ'ব, কিন্তু তোমালোকে অলপ ভুল কৰি আছা, সেইখিনি কাৰণে তোমালোকৰ লগ ইন। তো ইয়াতে দেখা পাইছা এপ্লিকেণ্ট লগ ইন, ইয়াতে মাৰিবা। মাৰাৰ পিছত তোমালোকে এপ্লিকেশ্যন নাম্বাৰ যোনটো আহিছিলে এপ্লাইৰ সময়ত সেই নাম্বাৰটো দিব লাগিব। তো কি দিবা, ইয়াতে সেই নাম্বাৰটো দিবা। তো মই ইয়াতে মাৰি দিছোঁ এপ্লিকেশ্যন নাম্বাৰ এটা। তো তোমাৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ হয় সেইটো মাৰিবা, আৰু এই ডেট অফ বাৰ্থটো মাৰাৰ ক্ষেত্ৰত তোমালোকে অলপ মন কৰিবা। তো মই তোমালোকক আগত এটা দেখুৱাই দিওঁ, তাৰপিছত বাকীখিনি প্ৰচেছ তোমালোকক মই এটা এটাকৈ কৈ আছোঁ যে তোমালোকৰ যদি এনেকুৱা দেখুৱাই আছে তো কি কৰিবা। বা তোমাৰ তাৰ আগতে এটা কথা কৈ থওঁ, তলত তোমালোকে ইয়াতে নিশ্চয় দেখা পাইছা যে তোমালোকৰ পে'মেণ্ট লৈ ইয়াতে এটা আপডেট দিছে। ইয়াতে চোৱা পেমেণ্ট ষ্টেটাছ আপডেট টিল 7/5/2022। তো পেমেণ্ট মে' মাহৰ 7 তাৰিখলৈকে ইয়াতে আপডেট হৈছে। যদি 7 তাৰিখলৈকে আপডেট হৈছে বা 7 তাৰিখৰ আগত বা তোমালোকে সেই 3 তাৰিখ 4 তাৰিখ বা ধৰা এই 7 তাৰিখৰ 3-4 দিনমান আগত তোমালোকে এপ্লাই কৰিছা, তথাপিও যদি তোমালোকৰ পেণ্ডিং দেখুৱাই আছে দেন তোমালোকৰ অলপ টেনশ্যন হ'ব। কিন্তু সেইটো বুলি তোমালোকে বেছি টেনশ্যন কৰিব নালাগে, দুদিনমান পিছত চেক কৰা, হয়তো ইয়াতে আপডেট হৈ যাব। যেতিয়া যে আজি 7 তাৰিখ 9 তাৰিখ 10 তাৰিখমানলৈকে তুমি চোৱা পে'মেণ্ট ষ্টেটাছ 7 তাৰিখলৈকে ইয়াতে আপডেট কৰা আছে। তো 7 তাৰিখৰ আগত যদি কৰিছা দেন তোমালোকৰ হয়তো ছাকচেছফুল হৈছে পে'মেণ্টটো, আৰু যদি হোৱা নাই দেন তোমাৰ পে'মেণ্টটো ৰিজেক্ট হৈছে। তোমাৰ পে'মেণ্ট ৰিজেক্ট হৈছে নে নাই সেইটো কেনেকৈ চেক কৰিবা, সেইটোৱে আজি মোৰ ভিডিঅ'ৰ মূল কথা। যে যদি তোমাৰ পে'মেণ্ট এতিয়া ছাকচেছফুল হোৱা নাই বা পে'মেণ্ট তোমাৰ ৰিজেক্ট হ'ল নেকি সেইখিনি চেক কৰিব পাৰিবা। তো মই প্ৰথমে লগ ইন কৰি এটা দেখুৱাই দিওঁ। মই এইটো নিজে আমাৰ ফালৰ পৰা কৰি দিয়া হৈছিলে। এইটো চোৱা ইয়াতে আহিছে কি পে'মেণ্ট ৰিচিভ ছাকচেছফুলি। পে'মেণ্ট ষ্টেটাছটো কি দেখুৱাইছে যে পে'মেণ্ট ৰিচিভ ছাকচেছফুলি, পে'মেণ্টটো সিহঁতে ৰিচিভ কৰিছে। তোমালোকৰ হয়তো বহুতৰ পেণ্ডিং দেখুৱাইছে, 5 পৰা 7 দিনৰ ভিতৰত তোমালোকৰ পেণ্ডিংটো নাইকিয়া হৈ যাব যেতিয়া সিহঁতে ৰিচিভ কৰিব বা আপডেট দিব। তো আপডেট হোৱা নাই, বহুতে কৈছে দাদা মোৰ এনেকুৱা পেণ্ডিং দেখুৱাই আছে, আকৌ পে'মেণ্ট কৰিব লাগিব নেকি? নালাগে, তোমালোকে ৱেইট কৰা, ইয়াতে এনেকুৱা আপডেট আহি যাব। আৰু এতিয়া সেই মূল কথালৈ গৈছোঁ, তোমালোকে এইখিনি চেক কৰিবা। সেইখিনি চেক কৰাৰ পিছত যদি তোমালোকৰ আপডেট ঠিকে আছে দেন তোমালোকে কোনো টেনশ্যন কৰিবলগীয়া একো নাই। তো কি কৰিবা, মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক এটা দিছোঁ, সেই ভিডিঅ'ৰ লিংকত তোমালোকে ক্লিক কৰিবা, বা তোমালোকে ডাইৰেক্ট SB কালেক্টৰত ভিজিট কৰিব পাৰা। সেই ভিডিঅ' লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা আহিব, তোমালোকৰ এনেকুৱা আহিছে। অহাৰ পিছত ইয়াত যে 3 ডট আছে সেই 3 ডটত তোমালোকে কি কৰিবা, ক্লিক কৰি দিবা। মই ক্লিক কৰিলোঁ। তো তাৰ আগতে এইখিনি আকৌ টিক মাৰ্ক লগাই প্ৰচিড মাৰি দিবা। প্ৰচিড মাৰি দিলোঁ। তো তোমালোকে বহুতে কৈ আছে দাদা কি তোমালোকৰ পে'মেণ্ট ৰিচিপ্টটো প্ৰিণ্ট হোৱা নাই বা ডাউনলোড হোৱা নাই। তো ডাউনলোড কৰিব পাৰিবা, এইটো ভিডিঅ'ত চোৱাৰ পিছত তোমালোকে সেইখিনিও শিকি যাবা। তো এনেকৈ আহিলা, অহাৰ পিছত ইয়াতে 3 ডটত মাৰিবা। 3 ডটত মাৰাৰ পিছত ইয়াতে চোৱা SB কালেক্ট বুলি লিখা আছে, ইয়াতে মাৰি দিবা। মাৰাৰ পিছত তলত চোৱা পে'মেণ্ট হিষ্টৰী। তো পে'মেণ্ট হিষ্টৰীত মাৰি দিবা। মাৰি দিলোঁ পে'মেণ্ট হিষ্টৰীত। মাৰাৰ পিছত তোমালোকৰ কেইবাটাও ইয়াতে অপশ্যন আহিব। তো অপশ্যনকেইটাৰ ভিতৰত তোমালোকে ইয়াতে যোনটো আছে যে ইণ্টাৰ যোনটো INB ৰেফাৰেঞ্চ নাম্বাৰ, এইটো ক্লিক কৰিবা। ৰেফাৰেঞ্চ নাম্বাৰটো তোমালোকে চেক কৰা, যোনটো DU দি ষ্টাৰ্ট হৈছিলে তোমালোকৰ এটা নাম্বাৰ আহিছে পে'মেণ্ট কৰাৰ সময়ত বা মোবাইলতো মেছেজ আহিছে, সেই নাম্বাৰটো ইয়াতে মাৰিবা। আৰু সেই সময়ত যোনটো মোবাইল নাম্বাৰ দিছিলা বা যোনটো ডেট অফ বাৰ্থ তোমালোকে ইণ্টাৰ কৰিছিলা সেইটো মাৰিবা। তো মই ইয়াতে মাৰি দিওঁ, যোনটো মই আমাৰ ফালৰ পৰা পে'মেণ্ট এটা কৰি দিয়া হৈছিলে। তো সেইটো ষ্টেটাছ চেক কৰোঁ। তোমালোকেও চেক কৰিব পাৰা, নিজৰ যোনটো DU নাম্বাৰ আছে সেইটো মাৰি তোমালোকে চেক কৰা, কাৰণ হয়তো তোমালোকৰো ৰিজেক্ট হৈ থাকিব পাৰে। যদি ৰিজেক্ট হৈ থাকে দেন কিন্তু তোমালোকৰ আকৌ পে'মেণ্ট কৰিব লাগিব, নহ'লে তোমালোকে এডমিট নোপোৱা। তো আকৌ পে'মেণ্ট কেনেকৈ কৰিবা,
সেইখিনি লৈও মই পূৰ্বতে ভিডিঅ' এটা দি থোৱা আছে, সেইটো চাই ল'বা। যদি ৰিজেক্ট হৈছে, বৰ্তমানো পে'মেণ্ট ৰিজেক্ট হৈছে, কেইদিনমান আগতে তোমালোকে এপ্লাই কৰিলা, তথাপিও সেইটো এপ্লিকেশ্যন নাম্বাৰতে এতিয়া আকৌ পে'মেণ্ট কৰি দিব পাৰিবা। তো তোমালোকে পে'মেণ্ট কৰি দিয়া যদি ৰিজেক্ট হৈছে, আৰু যদি ৰিজেক্ট হোৱা নাই দেন কৰিব নালাগে। তো ইয়াতে মাৰাৰ পিছত গো মাৰি দিলোঁ, কেপচাটো মাৰাৰ পিছত চোৱা তলত এনেকুৱা আহিছে ডিউ নাম্বাৰ যোনটো মই এণ্টাৰ কৰিলোঁ, ইনষ্টিটিউট নেম DT আছাম SCT পেড অনলি, এমাউণ্ট 500। তাৰপিছত ট্ৰানজেকশ্যন ডেটটো কিমান তাৰিখত ট্ৰানজেকশ্যন কৰা হৈছিলে, 6 তাৰিখত। তো 6 তাৰিখত ট্ৰানজেকশ্যন কৰা হৈছে, 7 তাৰিখলৈকে আপডেট হৈছে। এই ৱেবছাইটত মই অলপ আগত দেখুৱালোঁ। তো চোৱা 6 তাৰিখত কৰা হৈছিলে, 7 তাৰিখখিনি কৰা হৈছে তাতে আপডেট। তো 6 তাৰিখ সেইটো পেইড বুলি আহি গৈছে, আৰু সেইফালে যে তোমালোকক দেখুৱালোঁ যে পে'মেণ্ট ৰিচিভ বুলি আহি গৈছে, পেণ্ডিঙত নাই, কিন্তু ট্ৰানজেকশ্যন কমপ্লিট পেইড আহি গৈছে। তো এইখিনি চালা নিশ্চয় ৰিজেক্ট হোৱা নাই। আৰু যদি তোমালোকৰ এনেকুৱা চোৱাৰ পিছত ষ্টেটাছটো ৰিজেক্ট বা ইয়াতে ইনকমপ্লিট বুলি আহিব, দেন তুমি ৰিপে'মেণ্ট কৰিব লাগিব সেই আগৰ এপ্লিকেশ্যন নাম্বাৰত। তো এতিয়া আহিছোঁ এই এপ্লিকেশ্যনটো তুমি প্ৰিণ্ট কৰিব লাগে। তোমালোকৰ যদি এনেকুৱা কমপ্লিট দেখুৱাইছে, পে'মেণ্টটো কমপ্লিট দেখুৱাইছে, দেন কোনো ধৰণৰ প্ৰব্লেম নাই। যদিও সেই DTৰ ৱেবছাইটত তোমালোকৰ পেণ্ডিং দেখুৱাই আছে 5 to 7 ডেইজৰ কাৰণে, সেইটো কোনো ধৰণৰ টেনশ্যন নাই। তোমালোকৰ 100% চিয়'ৰ যে সেইটো ক্লিয়াৰ হৈ যাব, অৰ্থাৎ কমপ্লিট দেখুৱাব যেনেকুৱা পে'মেণ্ট ৰিচিভ দেখুৱাই আছে। যদি এটা পেণ্ডিং আছে থাকক, প্ৰব্লেম নাই, তোমালোকে সেইটো চাবা। আৰু যদি ৰিজেক্ট হৈছে, আকৌ কৈছোঁ ৰিজেক্ট যদি হৈছে ৰিপে'মেণ্ট কৰি দিবা, নহ'লে কিন্তু এডমিট নোপোৱা। তো এতিয়া তোমালোকৰ যোনটো প্ৰব্লেম যে এই ৰিচিপ্টটো, পে'মেণ্ট ৰিচিপ্টটো তোমালোকৰ হাতত নাই বা কাটি গ'ল। তোমালোকৰ বহুতে কৈছা যে কাটি গৈছে, পে'মেণ্ট কৰাৰ সময়ত কাটি গ'ল, বা পে'মেণ্ট যদি ৰিজেক্ট হৈছে, দেন মই পূৰ্বত যোনটো ভিডিঅ' দিছোঁ তেনেকৈ সেই ভিডিঅ'ৰ লিংকত তোমালোকে সেই লিংকত গৈ আকৌ পে'মেণ্ট কৰি দিয়া, আগৰ ডিটেইলছখিনি দি বাছ হৈ যাব। আৰু যদি পে'মেণ্ট ৰিচিপ্টটো ডাউনলোড কৰিবলৈ পাহৰি গ'লা, এনেকৈ যেনেকৈ মই দেখুৱালোঁ, এনেকৈ ষ্টেটাছটো চেক কৰা প্ৰথমে। কৰাৰ পিছত ইয়াতে চোৱা প্ৰিণ্ট বোলা যোনটো অপশ্যন আহিছে একশ্যনৰ ইয়াতে প্ৰিণ্ট বোলা অপশ্যনটোত তোমালোকে মাৰি দিয়া। তো প্ৰিণ্ট বোলা অপশ্যনত মই মাৰি দিলোঁ, হয়তো বহুতৰ তাৰপিছতো প্ৰিণ্ট হোৱা নাই। তো এইটো SB কালেক্টৰৰ যোনটো পে'মেণ্ট কৰাৰ ডিটেইলছ, ইয়াতে চোৱা প্ৰিণ্ট অপশ্যনটো আহি গৈছে। যদি এই প্ৰিণ্ট অপশ্যনটো অহা নাই, বহুতৰ অহা নাই, বা মোৰো অহা নাছিল, কেইদিনমান পূৰ্বে তাৰ আগত আহিছিল, এনেকুৱা হয়, তোমালোকে কি কৰিবা, ইয়াতে মাৰি দিবা। এইটো যোনটো 3 ডট থাকে বা আইকন থাকে, ইয়াতে মাৰাৰ পিছত ইয়াতে যোনটো শ্বেয়াৰ অপশ্যন, শ্বেয়াৰ মাৰি দিবা। শ্বেয়াৰ মাৰাৰ পিছত এই প্ৰিণ্ট অপশ্যনটো নাথাকিলেও এনেকুৱা আহিব। তাৰপিছত চোৱা ইয়াতে প্ৰিণ্ট অপশ্যনটো আহি গ'ল। এইটো যোনটো প্ৰিণ্ট অপশ্যন আহিল, এইটোত মাৰি দিবা, তোমালোকৰ PDFত ছেভ হৈ থাকিব, বা PDF হিচাপে তোমালোকৰ ছেভ হ'ব। এইটো প্ৰব্লেম তোমালোকৰ দেখুৱাই আছিলে, তোমালোকে বহুতে দেখুৱাইছিলা এইটো স্ক্ৰীনশ্বট। তো তেনেকৈ তোমালোকে PDFত সেই পে'মেণ্ট ৰিচিপ্টটো ডাউনলোড কৰি থ'ব পাৰা। যিহেতু মোৰ অপশ্যন আহিছে ইয়াতে প্ৰিণ্ট মাৰি দিম, তোমালোকৰ যদি আহিছে ডাইৰেক্ট প্ৰিণ্ট মাৰি দিবা, তাৰপিছত PDFটো তোমালোকে ইয়াতে PDF কৰি থৈ দিব পাৰিবা। তো নিশ্চয় তোমালোকে এইখিনি গম পালা যে তোমালোকৰ যদি ষ্টেটাছ তেনেকৈ শ্ব' কৰি আছে বা পে'মেণ্ট ৰিজেক্ট হৈছে কি কৰিবা। যদি ৰিজেক্ট হোৱা নাই, একো কৰিবলগীয়া নাই। তো বিশেষকৈ এইখিনিয়ে তোমালোকৰ পে'মেণ্ট ৰিলেটেড। এইখিনি কৰাৰ পিছত যদি এনেকৈ ছাকচেছফুল দেখুৱাইছে, তোমালোকৰ কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে। তোমালোকে পঢ়াত ফ'কাছ কৰা, ভাল নম্বৰ পালে ভাল কলেজ পাবা, ভাল ব্ৰাঞ্চ পাবা। তো আজিলৈ ইমানে, থেংক ইউ।